স্বাধীনতাৰ অনুভৱ। অ' দেউতা, শুনাচোন, কালি স্কুলত এখন ৰচনা লিখিছিলোঁ। ছাৰে লিখিব দিছিল। বিষয় ভাৰতৰ স্বাধীনতা দিৱস। মই সুন্দৰকৈ লিখিলোঁ। ছাৰে কৈছিল, তোমালোকে যি জানা তাকেই লিখা। সেয়েহে মই যি জানো তাকেই লিখিলোঁ। কি লিখিলোঁ জানা দেউতা? স্বাধীনতা দিৱস মানে বন্ধ, দোকান বজাৰ বন্ধ, গাড়ী মটৰ বন্ধ, আনকি খেলা ধূলাও বন্ধ। স্বাধীনতা দিৱস মানে ঘৰতে সোমাই থকা, মন্ত্ৰী MLA, পুলিচ মিলিটেৰীৰ চাইৰেন বজাই বজাই অহা যোৱা, টেলিভিছন ৰেডিঅ'ত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু পাৰ্লিমেণ্টৰ ভাষণবোৰ শুনি বৰ ভাল লাগে। একেবাৰে নিচা লাগি যায়। গোটেই দেশখনৰে নিচা লাগে। নিচাৰ আগিত আকাশত চাং পাতে, কল্পনাৰ বালিঘৰ সাজে, সপোন দেখে, সপোনতে আকৌ সপোন দেখে। এই নিচা যাবলৈ পুৰাপুৰি এবছৰ লাগে। এবছৰৰ পাছত আকৌ স্বাধীনতা দিৱস, আকৌ নিচা। এনেকৈয়ে চলিছে 3-5 বছৰ। এই স্বাধীনতা দিৱসতেই শিল্পী সাহিত্যিকসকলক পুৰস্কাৰ দিয়ে। তাৰ পাছৰ পৰা তেখেতলোকৰ মাত কথাবোৰ কোমল কোমল হয়, নাকিসুৰীয়া হয়। আৰু কি লিখিলোঁ জানা দেউতা? লিখিবলৈ ভয়ে লাগিছিল, তথাপিও লিখিলোঁ। স্বাধীনতা দিৱস মানে বোমা বিস্ফোৰণ, প্ৰকাণ্ড শব্দ, কলা কলা ধোঁৱা, আতংক। শিশু কিশোৰীৰ ছিন্ন ভিন্ন দেহ, গছৰ ডালত লাগি থাকে ছিন্ন ভিন্ন দেহাংশ, কেঁচা তেজৰ কেঁচেমাকেঁচেম গন্ধ, হাৰ্টজনৰ চিৎকাৰ, মৰণ কাতৰ চিৎকাৰ, সন্তান হাৰা পিতৃ মাতৃৰ হিয়া ভগা কান্দোন, স্তব্ধ হৈ যায় চঞ্চল জনজীৱন। স্বাধীনতা দিৱস শব্দটোৱে যেন এটা বোমা হৈ খেদি আহে। বহু শিশুৱে টোপনিতে চিৎকাৰ কৰি উঠে, নাহিবা নাহিবা, তোমালোক নাহিবা। এই ভয়ংকৰ বধ্যভূমিলৈ আহিলে তোমালোক মাংসপিণ্ড হৈ যাবা। মন্তব্য ঘৰত কি লিখিলোঁ জানা দেউতা? এই ভয়ংকৰ স্বাধীনতা দিৱস যেন আৰু কেতিয়াও নাহে।